মই বৰ্ণালী আমাৰ চেনেল শ্ৰাভিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি পনীৰৰ এটা বিশেষ ৰেচিপি দেখুৱাম। এনেইতো পনীৰটো ফ্ৰাই কৰি বনোৱা হয় বা কিছুমানে কেঁচাই কেঁচাইও দি দিয়ে গ্ৰেভিটোত। আৰু পনীৰটো এনেও নৰ্মেলি বেছি ফ্ৰাই কৰিব নালাগে, বেছি ফ্ৰাই কৰিলে একদম টান হৈ যায়, খাই ভাল নালাগে। পনীৰটো চফ্ট হৈ থাকোঁতেই নমাই দিব লাগে যদিও ফ্ৰাই কৰা হয়, মানে ফ্ৰাই 1 মিনিটমান কৰিলে হৈ যায়। ফ্ৰাইটো বেছি কৰিব নালাগে, কিছুমানে বহুত বেছি কৰি দিয়ে তেতিয়া খাই ভাল নালাগে। আৰু আজি পনীৰৰ বিশেষ ৰেচিপি বুলি এইকাৰণেই কৈছোঁ, পনীৰটো আজি মই ফ্ৰাই কৰিও নবনাওঁ, আজি মই কেঁচাই কেঁচাইও নিদিওঁ। আজি পনীৰটো পুৰি কেনে বনাওঁ আৰু বিশেষ একো মছলাও নিদিওঁ। ঘৰত যি যি মছলা থাকে, জিৰা, ধনিয়া, চিলি পাউডাৰ, নিমখ আৰু দৈ লাগিব, পিঁয়াজ লাগিব, নহৰু আৰু জলকীয়া, হালধি আৰু আদা দিব নালাগে। তেন্তে ব'লক ৰেচিপিটো চাওঁ একেলগে। দৈ, নহৰু আৰু জলকীয়াৰ পেষ্ট খুন্দনাত খুন্দি লৈছোঁ, পনীৰ আৰু পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। পনীৰৰ ৰখি যোৱা পানীখিনি, তাৰপিছত ইয়াত ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, নিমখ, মিৰ্চি পাউডাৰ, হালধি দিব নালাগে। এই ৰেচিপিটোত হালধি নিদিওঁ। এতিয়া পনীৰখিনি পুৰি ল'ম। মই এখন কটাৰী চুৰি এখনতে পুৰিছোঁ এটা এটাকৈ, পিছত স্পুন এখন লৈ পুৰিলোঁ। এই কাটা চামুচ থাকে যে, আপোনালোকে সৰু সৰু বাঁহৰ শলা লৈ কেনেও কৰিব পাৰে। মোৰ তাত নাছিলে, তেতিয়াহ'লে বেছিকৈ পুৰা যাব। মই এটা এটাকৈ পুৰোঁতে অকণ টাইম লাগেতো, কিন্তু বেছি পনীৰ নাছিলে যিহেতু হৈ গৈছে। বহুত বেছি পুৰিব নালাগে, যেনেকৈ দেখুৱাইছোঁ অকণমান ক'লা ক'লা হৈ যায় যে, সেনেকুৱা হ'লেই হ'ব। মই গোটেইখিনি পুৰি ল'ম। এই গোটেইখিনি পনীৰ পুৰি ল'লোঁ। আৰু যিখিনি সৰু সৰু টুকুৰা আছিলে সেইখিনি পুৰিব দিগদাৰ হয়, সেইকাৰণে সেইখিনি পুৰি লোৱা নাই। এনেকৈ পনীৰটো পুৰি কেনে বনোৱা ৰেচিপিটো খাই বহুত ভাল লাগিছে, খাই চাব আপোনালোকে। দৈখিনিত এতিয়া দৈখিনিত মছলা দিম আৰু পনীৰখিনি দি দিম। জিৰা পাউডাৰ দি দিলোঁ, নিমখ দিছোঁ, ধনিয়া পাউডাৰ দিলোঁ, মিৰ্চি পাউডাৰ দিছোঁ, পনীৰখিনি দি দিলোঁ। পনীৰখিনি দি মিলাই দিম চামুচ এখনেৰে। এনেকৈ ধুনীয়াকৈ মিলাই দিব চামুচেৰে। কেৰাহীত ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত দি দিম। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ফ্ৰাই কৰিম, বাদামী কালাৰ হোৱালৈকে ফ্ৰাই কৰিম।
এতিয়া নহৰু আৰু জলকীয়াৰ খুন্দি থোৱাখিনি দি দিলোঁ। অকণমান এনেই ফ্ৰাই কৰিম। তাৰপিছত বেছি ফ্ৰাই কৰিব নালাগে নহৰুখিনিও। মই তাৰপিছত এই যিখিনি দৈ থৈ দিছিলোঁ মছলা আৰু পনীৰৰ মিশ্ৰণখিনি সেইখিনি দি দিলোঁ। ফ্লেমটো হাই কৰি ৰাখিব, নহ'লে খাই ভাল নালাগিব। অকণমান চেনিও দি দিছোঁ, যিহেতু দৈ দিয়া হৈছে সেইকাৰণে চেনি দিলে ভাল লাগে খাই। ফ্লেমটো হাই কৰি ৰাখিব, ফ্লেমটো মানে মিডিয়াম বা চিমত নাৰাখিব, ভাল নালাগিব তেতিয়া খাই। এতিয়া ইয়াতে মই হেৰি দি দিম, পনীৰৰ যিখিনি পানী ৰখি গৈছিলে বাতিটোত আছিল যে, এই পানীখিনি ওপৰত দি দিম। দৈৰো অকণমান ৰখি গৈছিলে সেইখিনিও মিলাই দি দিলোঁ। ফ্লেমটো কিন্তু হাইতে ৰাখিব হা। নিমখটো টেষ্ট কৰি চাব, নিমখটো হয়তো কমো হৈ যাব পাৰে। ধুনীয়াকৈ উতলি আছে, বাবলছ উঠি গৈছে। বেছি টাইমো নালাগে আৰু খাবলৈ বহুত টেষ্টি হয়। এইখিনিতে হৈ গ'ল আৰু পনীৰখিনি হৈ গৈছে, নমাই দিম। নমাই দিলোঁ। এয়া চাওক, পুৰি লোৱা পনীৰৰ দৈৰ লগত ৰেচিপি, খাই বহুত ভাল লাগে। সহজতে হোৱা ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি আপোনালোকে বনাই খাব, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টো কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।